कि जिंदगी जितनी भी जियो हंस के जियो, कभी रोना मत। कि जिंदगी जितनी भी जियो हंस के जियो, कभी रोना मत। और जो तुम्हारा ना होना चाहे उसके कभी होना मत। हे गाइज, ভিডিঅ'টো তোমালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ কাৰণ ভিডিঅ'টোত এটা ডাঙৰ মেছেজ দিব বিচাৰিছে আৰু সেই মেছেজটো হ'ল যে জীৱনত সৰু ডাঙৰ বুলি কোনো কথা নাই, প্ৰতিটো কামকে ভাল বুলি ভাবি হাঁহি মুখে তাক গ্ৰহণ কৰিবলৈ ভিডিঅ'টোত বাৰে বাৰে জনোৱা হৈছে। গতিকে মই সেইকাৰণে সেই ভিডিঅ'টো তোমালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। তো ব'লা এতিয়া আচল ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, welcome to my YouTube channel. তো guys, আজিৰ এই ভিডিঅ'টো মই টিকটকত প্ৰপগেণ্ডা কৰা কেইটামান ল'ৰা ছোৱালীক ধৰি বান্ধি আনিছোঁ আৰু গৰু বিহুৰ দিনাখন যেনেদৰে গৰুক গা ধুৱাই তেনেদৰে আজি মই সিহঁতক গা ধুৱাম। গাইজ, তোমালোকে মোৰ কাৰণে তালি বজোৱা নে নবজোৱা মই নাজানো, কিন্তু এওঁলোকে মোৰ কাৰণে তালি নিশ্চয় বজালে। এতিয়া আহোঁ আচল ভিডিঅ'লৈ। এজনী বাইদেউ আছে, যিজনী বাইদেৱে মদ খাই লৈ পেলাই ভাবে বোলে নিজকে ৰাণী বুলি। তো চাওঁচোন আহা। মা কচম কৈছো কেলা মই লকডাউন খোলাৰ পিছত কেলা ঘৰতে নাওঁবাৰ 10 দিন মান কেলা মদ খাই পৰি থাকিম কেলা নাওঙে কেলা 10 দিন মান ঘৰতে লগতে মাংস চাংস পুৰাই এড কৰিম কেলা ঘূৰি ঘূৰি থাকিম পুৰা। লকডাউন খোলাৰ পিছত বোলে বাইদেৱে ঘৰতে বহি বহি মদ খাব আৰু মদে মাংসই বোলে পুৰা ডকচি দিব। লকডাউনত হ'বলা বাইদেউ আপুনি মদ আৰু মাংস খাব নাপালে, সেইকাৰণে হ'বলা আপোনাৰ ভোকটো পুৰা বাঢ়ি গৈছে ন। বাইদেউ আপোনাৰ কাৰণেতো ৰেপ দুফাকি মাৰিবই লাগিব ন। তো বাইদেউ শুনক, আপোনাৰ কাৰণে এই দুফাকি ৰেপ। মদ খাই লৈ আপুনি কিয় কৰে খেলি মেলি, মদ খাই লৈ আপুনি ভাবে নিজকে ৰাণী বুলি। বাদ দিয়া, এইটো আমাৰ কাম নহয়। কিন্তু বাইদেৱে মদ খাই লৈ বাইদেউৰ অৱস্থা কি হ'ল জানা? তো চোৱা। তাইৰ বাৰু মদ খাই লৈ সেইকণ হ'বলগীয়া আছিলে, সেইকণ নৃত্য দিলে বাৰু, সেইটো চবেই দিয়ে নৃত্য, কোনো কথা নাই। কিন্তু সেই ল'ৰাকেইটাক কৈছোঁ, যিকেইটা ল'ৰাই সেই বাইদেউজনীৰ লগত নাচিছিলে, অ' ভাই অকণমান ৰিক্সত থাকিবি, এইবোৰ ছোৱালীয়ে ফচাই দিয়ে হবে। তোমালোকৰ পৰা বেছি সময় নলৈ আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ মোক ক্ষমা কৰিবা, আৰু মোৰ অনাগত আৰু ভিডিঅ' যিবোৰ আহিবলগীয়া আছে প্লিজ ভিডিঅ'বোৰ চাবা, আৰু এই চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা, লাইক কৰা আৰু শ্বেয়াৰ কৰা। প্লিজ বন্ধুসকল, অকণমান ছাপোৰ্ট পাম, সাহস পাম অনাগত দিনত ইয়াতকৈ আৰু ভাল ভিডিঅ' বনাবৰ